নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ R&D ফিচাৰী ফাৰ্মলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, কিছুমান গাহৰি পোৱালি কিয় স্বাস্থ্যৱান নহয়, কি দুখত বা কি কাৰণত কিছুমান গাহৰি পোৱালি স্বাস্থ্যৱান নহয়। বন্ধু বান্ধৱীসকল, প্ৰথম কথা, গাহৰি পোৱালিকেইটাক খুব কম দিনৰ ভিতৰত উইনিং কৰাৰ বাবে, অৰ্থাৎ 30 দিনৰ ভিতৰত উইনিং কৰা পোৱালিবোৰ অধিক গ্ৰোথ নহ'বও পাৰে, নতুবা স্বাস্থ্যৱান নহ'বও পাৰে। দ্বিতীয় কাৰণ হৈছে অধিক সময়ত পেলু দৰৱ নোখোৱাৰ বাবে বা ডিৱাৰ্মিং নকৰাৰ বাবে। তৃতীয় কাৰণ হৈছে জন্মৰ 4 দিনৰ পিছৰ পৰা মাল্টিভিটামিন বা ভিটামিন যেনে ট্ৰিবিউট ব্যৱহাৰ নকৰাৰ কাৰণ। চতুৰ্থতে, অন্য এটা গুৰুত্বপূৰ্ণ কাৰণ হৈছে মাকৰ গাখীৰ সঠিক নোপোৱাৰ কাৰণে।